হেল্ল' এভৰিৱান, নমস্কাৰ। স্বাগতম জনাইছোঁ মই মায়াৰাণী ভ্লগ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আজি মই বনাবলৈ লৈছোঁ কণীৰ দম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব দেই, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমতে মিডিয়াম সাইজৰ 3টা আলু লৈছোঁ আৰু 3টা কণী লৈছোঁ। এইখিনি মই কুকাৰত দি পেলাই 4টা হুইচেল দি সিজাই ল'ম। তাৰপাছত মই কুকাৰটো বন্ধ কৰি গেছত দি দিলোঁ বঢ়াই। কণীৰ দম বনাবলৈ মই বিলাহী এটা লৈছোঁ আৰু ইয়াৰ গুটিবিলাক ধুনীয়াকৈ পেলাই দিম কাটি পেলাই। তাৰপিছত মই পিঁয়াজ এটা লৈছোঁ। মই পিঁয়াজটো আদা নহৰু দি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। তাৰপিছত কণীকেইটা এনেকৈ ওপৰত অকণ অকণ কাটি দিছোঁ। তাৰপিছত মই কেৰাহীখন পাতি মিঠাতেল অকণমান দিছোঁ ইয়াতে। তাৰপিছত হালধি অকণমান আৰু নিমখ অকণমান দিছোঁ। তাৰপিছত মই কণীকেইটা ভাজি ল'ম ধুনীয়াকৈ। এটা এটাকৈ 3টা কণী দি দিলোঁ কেৰাহীত। তাৰপিছত এনেকৈ মই লৰাই দিছোঁ কণীকেইটা। তো এয়া চাওক, আমাৰ কণী ভজা হৈ গৈছে। মই এতিয়া কণীকেইটা ধুনীয়াকৈ ওলাই ল'ম। কণীকেইটা ওলাই লৈ মই এখন কেৰাহীতে মিঠাতেল অকণমান দি দিছোঁ। তাৰপাছত মই পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনি দি ধুনীয়াকৈ এইখিনি ভাজি ল'ম। মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ ইয়াতে। আকৌ গোটা জিৰা দুটামান দি ভালদৰে লৰাই দিছোঁ। তাৰপিছত মই বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনি মই ভালদৰে ভাজি ল'ম। বিলাহীখিনি ভাজি হোৱাৰ পাছতে মই বইল আলুখিনি পিটিকি পেলাই ইয়াতে দি দিছোঁ। গেছটো ল' ফ্লেমত দি পেলাই মই অকণমান এইখিনি ভাজি থাকিম। ভাজি হৈ গ'ল। ভাজি হোৱাৰ পাছতে মই ইয়াতে গৰম পানী অলপ দি দিছোঁ জোখমতে। উতল অহালৈ গেছটো মিডিয়াম ফ্লেমত দি পেলাই অলপ টাইম ঢাকি থৈ দিম। আপোনালোকে এনেদৰে গৰম পানী ব্যৱহাৰ কৰিব পাৰে। ঢাকনিখন দি পেলাই মই 3 মিনিটমান ৰৈ দিম। ইয়াত মই জলকীয়া দিয়া নাই কাৰণ ছোৱালীজনীয়ে খাব যে, আপোনালোকে জলকীয়া দি দিব দেই। তো এয়া চাওক, ধুনীয়াকৈ উতল আহিছে। উতল অহাৰ সময়তে মই কণীকেইটা দি দিছোঁ। গোটেইকেইটা কণী দি দিলোঁ। তাৰপাছত মই অকণমান লৰাই দিম। লৰাই দিয়াৰ পাছতে নিমখ হৈছেনে নাই অকণমান টেষ্ট কৰি চাম। আৰু কোনে এনেকৈ টেষ্ট কৰি চাই হাতত লৈ পেলাই জনাব দেই। তাৰপাছত মই ওলোৱাৰ আগতে গৰম মছলা অকণমান দি দিছোঁ। আপোনালোকে এনেকৈ ৰুটিৰ লগতো খাব পাৰে কণীৰ দম বনাই ধুনীয়াকৈ। নিজেও বনাই চাওক এবাৰ, ট্ৰাই কৰক আৰু আনকো খুৱাওক, এনজয় কৰক। খাবলৈ কিন্তু টেষ্টি হয়। মাছ মাংস নহ'লেও চলি যায় যদি কণী থাকে। অকণমান জোল থাকোঁতে মই গেছটো বন্ধ কৰি দিম কাৰণ ঠাণ্ডা পৰিলে আৰু থুপথুপীয়া হৈ যাবগৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। তো ফাইনেলি আমাৰ কণীৰ দম ৰেডি। তো ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে জনাবলৈ কমেণ্টত নাপাহৰিব দেই। আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে বাই বাই। তো তেতিয়ালৈ আপোনালোক সকলো সুস্থ থাকক, ভালে থাকক।